তিনিটা বছৰ পাছত কৃষকে কৃষিভূমিত পালে পানী যোগান জলসিঞ্চন বিভাগৰ পৰিত্যক্ত আঁচনি কৰা হল পুনৰ কাৰ্যক্ষম কলিয়াবৰৰ ৰহধলাৰ কৃষিভূমিত 12 মাহে পাব পানীৰ যোগান সুচল কৰিলে কলিয়াবৰৰ জলসিঞ্চন সংমণ্ডলে 2022 জুন জুলাই মাহৰ পৰা অকাৰ্যক্ষম হৈ আছিল নলীনাদ আঁচনি বিদ্যুৎ সংযোগেৰে কাৰ্যক্ষম কৰিলে এই পানী যোগান আঁচনি কেইখন এতিয়া অঞ্চলটোৰ প্ৰায় 200 বিঘা কৃষিভূমিত নিয়মিতভাৱে পানী পাব ইয়াৰ দ্বাৰা লাভান্বিত হ'ব 40ৰ পৰা 50টাকৈ কৃষক পৰিয়াল উল্লেখ্য যে কলিয়াবৰৰ দ্বাৰবাগুৰি বৰভগীয়া ৰহধলাৰ মুঠ 4টা বিকল গভীৰ নলীনাদ আঁচনি ইতিমধ্যে কাৰ্যক্ষম কৰি তোলাৰ লগতে বহাগ বিহুৰ আগতে আন 3টা গভীৰ নলীনাদ আঁচনিও কাৰ্যক্ষম কৰা হ'ব হাতীমৰাৰ জলসিঞ্চন প্ৰকল্পটো পুনৰ উজ্জীৱিত কৰি প্ৰায় 8000 হেক্টৰ কৃষিভূমিত পানী যোগানৰ পৰিকল্পনা কৰিছে জলসিঞ্চন বিভাগে আছিলে এতিয়া উপাৰ্জক কামটো হৈছে ভাল হৈছে এনে আমাৰ 40-50 ঘৰ কৃষকৰ কাৰণে বহুত সুবিধা হৈছে ভাল লাগিছে আৰু পথাৰৰ পানী যোগান ধৰিছে ইমান দিন বেয়া হৈ আছিলে মতি কৰি দিছে আজিৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোক উপকৃত হ'ব এতিয়া উপকৃত নিশ্চয় পানী পাব এতিয়া খেতি কৰিম বুলি কৰিব পাৰি আৰু এই প্ৰজেক্টটো আছিলে আপোনাৰ গভীৰ নলীনাদ প্ৰকল্প আছিল এইটো 2022 চনৰ জুন জুলাই মানৰ পৰা বন্ধ হৈ আছিলে আৰু ইলেক্ট্ৰিকেল পাৰ্টবিলাক জ্বলি গৈছিল এইটো আমি ভাল কৰাৰ পিছত এইটো আজিৰ পৰা ধুনীয়াকৈ পানী দিব আমি এতিয়ালৈকে টোটেল 4টা কৰিলোঁ আৰু 5টা আছে বাকী 5টাৰ 2টা আমি প্ৰকল্প মেৰামতি কৰিব নোৱাৰোঁ কোনো পৰ্যায়ত তাতে আপোনাৰ পথাৰ কমি গ'ল ঘৰ বাৰী বনালে আৰু তাত বৰিং বেয়া হ'ল বাদ দি 3টা আছে 3টাৰো আমি কথা কৈছোঁ আৰু চৰকাৰে আমাক আমাৰ চিনিয়ৰ ছাৰসকলেও সঁহাৰি দিছে আমি সব ঠিকে থাকিলে আমি বহাগ বিহুৰ আগে পিছে এইকেইটা আমি ভাল কৰি পানী দিব পাৰিম বিশ্বাস আছে কলিয়াবৰটো আমাৰ ইৰিগেশ্যনৰ বহুতেই আছিলে আপোনাৰ আমাৰ কলিয়াবৰ এলাইচটোতে আপোনাৰ 8000 ওপৰত আছিল কিন্তু আমাৰ ইৰিগেশ্যনৰ যিটো KLISৰ যিটো আমাৰ বালিত উৎ খোৱাৰ কাৰণে খৰালি কালত সেইটো বন্ধ হৈ যোৱাৰ কাৰণে আমি এতিয়া কমি গৈছে আৰু সেইটো কাৰণে আমি চেষ্টা কৰি আছোঁ সেইটো সব ঠিকে থাকিলে সেইটো আমাৰ ৰিভাইভ হ'ব আমি যে খৰালিটো পানী দিব পৰা আমি 8000 হেক্টৰ পুৰণা যিটো মেইন আমাৰ কলিয়াবৰৰ সেইটো আমি ঘূৰাই পাম বুলি ভাবিছা আছে